उठाई रेगुलर वीडियो था गान सुनी तो दे दौड़ 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 নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ নতুন এটা দিন, আজি আকৌ মাৰিবলৈ আহিছোঁ ফিল্ডত ৰানিঙৰ কাৰণে। এতিয়া 9:10মানটো বাজিছে। ৰানিং ষ্টাৰ্ট কৰিম, এতিয়ালৈকে কৰা নাই। বাকী লগৰ দাদা বাইদেউবিলাকে মাৰি আছে বাৰু, দাদা লগৰ সকলোৱে। মই আৰম্ভ কৰিম আৰু এতিয়া ভিডিঅ'টো চাই থাকক আৰু কেনেকৈ আজি কিমানত মাৰিব পাৰোঁ। মই যোৱাকালিতো 13 পাকত 14 মিনিট লাগি গৈছে। আজি কিমান মাৰিব পাৰোঁ চাওঁ। এক পাক ঘূৰি লৈছোঁ ফিল্ডখন। 200 মিটাৰ ৰাউণ্ড আমাৰ ইয়াত, 200 মিটাৰ 16 পাক দিয়ক আৰু। খবৰ তাতে বেলেগ বেলেগ দিছে, কি ক'ম আৰু। আগতে 400 মিটাৰ মাৰি থকা, এতিয়া 200 মিটাৰ মাৰিবলগীয়া হৈছে চবেই। এয়া দেখিছে एक्स्ट्रा बेला खत्म रेडी কৰিছো বা প্ৰায় 1 মিনিট লাগি গৈছে। এতিয়া আমি চবেও এতিয়া দৌৰি পিনে ৰখিছোঁ। মই 8 পাকহে দিলোঁ। 8 পাকত 7 মিনিট 52 ছেকেণ্ড লাগিছে। আৰু তোৰ 9 মিনিট 45 কিমান মাৰিলি? 10 আৰু এইপিনে 10 পাক কিমান? 10 মিনিট তেনেকুৱাই অলপ অলপ প্ৰেক্টিচ চলি আছে আৰু আমাৰ। টাইমততো হোৱা নাই, তথাপি সদায় অলপ অলপ চেষ্টা কৰি আছোঁ। 8 পাকটো আনিবলৈ চেষ্টা কৰি আছোঁ 7.5 মিনিটত ভিতৰত। কিমান মাৰিলি? 12 কিমান দিলা? মোৰ 8হে হ'ল। 10 মাৰিলা? কিহৰ বৰা এছএছচি ৰিজাল্ট কেনেকৈ হ'ল? চব 10 8তে এনেকৈ গৰমত। সেই 10 পাক 8 পাক 9 পাক 12 পাক এইবিলাকে একদম কম ভিতৰত কম সময়ত পূৰা স্পীডত দিয়া হৈছে। সেইকাৰণে মানে অলপ যোৱাটো প্ৰব্লেম হৈ গৈছে। অঁ তোমাৰ কেইবাৰমান হ'ল? 16 একদম মাৰি আছে ছবিও নিজৰ তাতে মোৰ ঘৰত আছে। তে এনেকুৱাই অলপ অলপ আমাৰ প্ৰেক্টিচবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। সদায় আমি কেনেকুৱা আপগ্ৰেড হৈ আছোঁ বা কেনেকুৱা ধৰণৰ দৌৰা হৈছে। দৌৰাটোতো চবেই নৰ্মেলভাৱে দৌৰা হৈছে। তোমাৰতো হৈ গ'ল ন? তোমালোকৰতো হৈ যাব। আমাৰ 1 মিনিটে 1 পাক হৈ আছে। তোমালোকৰতো হৈ গ'ল 12 মিনিট 10 ছেকেণ্ড একদম 12 মিনিট 10 ছেকেণ্ড। ৰানিঙৰ পিছত সৰু সুৰা এটা এক্সাৰচাইজ আৰু বেলেগ একো নহয়। আন্ধাৰ হৈছে, বেছি নাযাবি ক। এনেকৈ আৰু সৰু সুৰা অলপ দৌৰাৰ পিছত এক পাকমানটো ফিল্ডত ঘূৰিয়ে দিওঁ, খোজকাঢ়ি দিওঁ। দৌৰা হোৱাৰ পিছত তাৰপিছত আৰু অলপমান
দৌৰ হোৱাট দিছ তই এনেকা পেলাব লাগিব ন ভৰিটা মজা মজা তাৰ পৰা মাৰা নাই আধা পৰা মাৰি পিনে সেইটো দে তলতো দেখাও পিঠা অলপ সেইটো ভৰিয়ে ভাও ভাও হৈছে হোৱা নাই লং জাম্পটো মাত্ৰ 10 আহি আছে চাগে যেনে তেনে মাৰিছে এইপিনেহে কিমান মাৰি আছে ফুটক এইডাল হ'ল 16.5 মই ইয়াতে মাৰিছোঁ মানে 11 বা 10 এনেকাহে আহিছোঁ ইয়াৰ পৰা দৌৰাতকৈ লং জাম্পটো মাৰিলেহে ভৰিটো গোটেই মানে বিষাই যায়গৈ এইখিনি গাঁঠিটো এইখিনি মানে ইমান দিন হোৱা নাই লং জাম্পটো মাৰা ৰানিঙে কৰি আছিলোঁ সেইকাৰণে মজাবিলাক পাইছোঁ আৰু একদম লৰি গৈছে পূৰা দিনদিনাই আছে এতিয়া এনেকৈ দিয়া মাৰা 15 মান আহি আছে ন দে আজি প্ৰেক্টিচ ইমানতে খবৰটো আৰু কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ আৰু আপোনাৰ কেনেকুৱা হৈ আছে ৰানিং আৰু লং জাম্প ক'ব কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই দেখাই আছোঁ মই নিজকে কিমান বনাব পাৰিছোঁ নিজকে কিমান কষ্ট দিব পাৰিছোঁ চেষ্টা অব্যাহত আছে এতিয়া কি হয় তে জনাব কেনেকুৱা পালে ভিডিঅ'টো আৰু নতুন আহিছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ কেনেকুৱা পাইছে জনাব আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই